সীমাহীন প্ৰাকৃতিক সৌন্দৰ্য। আজি মেঘৰ ৰাজ্যত উপস্থিত আছিলোঁ। ৰদ আৰু বৰষুণৰ খেলাৰে মেঘৰ ৰাজ্যক কৰি তোলা সীমাহীন সৌন্দৰ্যশীল প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আমি উপস্থিত আছিলোঁ। মাইৰাং আৰু পাথাৰ খামাৰৰ পথৰ দাঁতিত এই প্ৰাকৃতিক ভিউ পইণ্টৰ পৰা এই পৰিৱেশটো সঁচাই ভাল লগা, সুন্দৰ। অকল প্ৰকৃতিয়ে নহয়, কৃষকসকলেও কৰি তোলে এনেদৰে সৌন্দৰ্যশীল। মেঘালয়ত খেতিৰ কাৰণে এনেদৰে শাৰী শাৰী সুন্দৰভাৱে কঠীয়া পৰা দৃশ্য ধুনীয়া। মাইৰাঙলৈ যোৱা পথেৰে আমি গৈ থাকিলোঁ। ব্ৰিটিছ দিনত বনোৱা ডিভিছ কটৰ সেই পথেৰে আমি গৈ আছোঁ। এতিয়া সেই পথ যথেষ্ট উন্নত, যথেষ্ট ভাল হৈছে। বাৰিষাৰ বৰষুণে প্ৰকৃতিৰ এই নান্দনিক দৃশ্যক গাভৰু কৰি তুলিলে। ইমানেই ধুনীয়া, ইয়াক ভাষাৰে বৰ্ণনা কৰিব পৰা নাযায়। মনত মাত্ৰ উপলব্ধি কৰিব পৰা যায় যে প্ৰকৃতি সঁচাই ধুনীয়া। চালে চাই থাকিবলৈ মন যায়। চকু জোৰোৱা, মন জোৰোৱা, প্ৰাণ জোৰোৱা এই প্ৰাকৃতিক দৃশ্য, সীমাহীন এটা সৌন্দৰ্যৰ মাজত আমি উপস্থিত আছিলোঁ। ইমানেই ধুনীয়া, প্ৰাণ চঞ্চল হৈ যায় মন। মেঘৰ ৰাজ্য, সুন্দৰ পৰিৱেশ এটা, ইমান ধুনীয়া পৰিৱেশ আমি মেঘৰ ৰাজ্যত দেখিবলৈ পাইছোঁ। আজি এটা সুন্দৰ আবেলি এই মেঘৰ ৰাজ্যত। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে আমি আগুৱাই গৈ থাকিলোঁ। এনেদৰে আগবাঢ়ি গৈ থাকোঁতে আমি কিছু দোকান পাহাৰ, সৰু সৰু বজাৰ চক আমি দেখিবলৈ পাইছিলোঁ। আৰু বজাৰ চকসমূহত শাৰী শাৰী গাড়ী আৰু কিছু খাচী জনগোষ্ঠীৰ মানুহ আমি দেখিবলৈ পাইছিলোঁ। জীৱন সংগ্ৰামৰ অন্য এটা দৃশ্য। ইয়াতে খাচী জনগোষ্ঠীৰ মহিলাসকলে শিল ভাঙি জীৱন নিৰ্বাহ কৰে। সৌখন পাহাৰত খাচী জনগোষ্ঠীয়ে ঝুম খেতি কৰিছে আৰু ঝুম খেতিৰ মাজে মাজে তেওঁলোকে জিৰণি ল'বৰ কাৰণে সজা জিৰণি ঘৰ তথা আৰা, আমি স্থানীয় ভাষাত আৰা বুলি কওঁ। আৰু সেইটো ঝুম খেতি কৰাসকলে তাত জিৰণি লোৱা বা থকা খোৱাৰ কাৰণে সজা ঘৰ।
এই যে সন্মুখত দেখিছে ইখন মেঘালয়ৰ আমাজন অৰণ্য বুলি ক'ব পাৰে। ইমান ঘন এইখন মেঘালয়ৰ আমাজন অৰণ্য বুলি ক'ব পাৰে। আমি উপস্থিত আছো কাংক্ৰিং নৈৰ এখন দলঙৰ ওপৰত, যিখন কাংক্ৰিং নৈ মেঘালয়ত অৱস্থিত। আৰু মোৰ পিছফালে আছে ব্ৰিটিছ দিনত বনোৱা এখন দলং, 100 বছৰ পুৰণি এইখন দলং। আমি মাইৰাং পথত উপস্থিত আছো আৰু মাইৰাং পথৰ এই দলংখন ব্ৰিটিছ দিনতে বনোৱা, স্কট চাহাবে বনোৱা দিনৰে এইখন পুৰণি দলং। গোটেই ৰাইজে এই পুৰণি দলংখন নিশ্চয় চাই ভাল পাব। এই কাংক্ৰিং নৈখন অসমত গৈ ভগা হয় আৰু কুলক্ষিত লগ লাগে। আমি অসমৰ পৰা এতিয়া কমেও 70 কিলোমিটাৰ দূৰত অৱস্থিত এই দলংখনত বাঢ়িছে যদিও ইয়াৰ পানীখিনি পৰিষ্কাৰ দেখা নাই। যেতিয়া বৰষুণ নিদিয়ে ইয়াৰ পানী সাংঘাতিক পৰিষ্কাৰ, কিন্তু এই নদীৰ পানীখিনি ইমানে ধাৰ যে মানে সাংঘাতিক ধাৰ। এই নদীখন গৈ কলুষিত কৰাৰ কাৰণে তাত ভগা হৈছে। ইয়াত কাংক্ৰিং বুলি মেঘালয়ত ইয়াক জনা যায়।